Hello everyone, good morning. More an eta notun video loi আপোনালোক সকলোকে স্বাগতম জনাইছো। এয়া মৰ্নিংত ব্ৰেকফাষ্ট কৰি ললো। অলপ ইংলিছ ব্ৰেকফাষ্টকে কৰিছো। আৰু এইফালে মই সবজি কাটি আছিলো। সবজি একেবাৰে বেয়া পৰা সবজিটোৱে কাটিছো আৰু কুন্দুলি সবজি। একেবাৰে বেয়া পাওঁ মানে এটো কাটিও বেয়া পাওঁ, খাইও বেয়া পাওঁ, বনাইও বেয়া পাওঁ মানে কি কম আৰু। তাৰপিছত আৰু পকি গৈছেগে মানে দিন হ'ল মই বেয়া পাওঁ যে সেইকাৰণে কটা নাছিলো। তাৰপিছত আকৌ অসমীয়া ব্ৰেকফাষ্ট কৰিলো। এয়া সান্দহৰ গুৰি আছিলে। এনেকৈ সান্দহৰ গুৰি গুৰ দি পিনে লাল চাহৰ লৈতে এনেকৈ খালো। তাৰপিছত এয়া সবজি কাটি আছিলো যে বনাই ললো আৰু ধুনীয়াকৈ। সবজিখিনি দেখিছে নহয় ৰঙা ৰঙা হৈ একেবাৰে পকি গ'লগে আৰু। এইখিনি খাওঁতে অকণমান টেঙা লাগিব কিন্তু উপায় নাই যিহেতু কম আছিলে সেইকাৰণে মই গোটেইখিনিয়ে বনাই দিলোঁ। তাৰপিছত এইফালে পৰিয়ালে ভাত পানী খাই মেলি মই এয়া পিকো কামত লাগি গ'লোঁ। ৰুমাল কৰি থৈছিলোঁ দুখনমান, এই পিকো কৰিবলৈ আছিলে। মেচিনটো উলিয়াই পিনে এয়া মই বোলো পিকো কৰি লওঁ। তাৰপিছত এয়া পিকো কৰি আছোঁ। এনেকৈ পিকো কৰি দিলে ৰুমালবোৰ ভাল লাগে আৰু দেখিবলৈও ভাল লাগে, মানুহক দিও ভাল লাগে। তাৰপিছত এইফালে আমাৰ বিহুমণিৰ হাঁহি চক আপোনালোকে অলপ কিবা এটা কৰি আছিলোঁ, তাই পূৰা হাঁহিছে। এয়া শুনকচোন তাই হাঁহিটো, বাকীটা উলিয়াই পূৰা হাঁহিছে একেবাৰে। ডিঙিটোত যে তাই ঘামুচি উঠিছিলে জানেনে, অলপ অলপ ভাল পাইছে, অলপ আছেগৈ আৰু। তাইৰ হাঁহিটো এনজয় কৰক আপোনালোকে। সন্ধিয়া সময়ত লাল চাহ কাপ কাক কাক লাগে বাৰু, মোক যে লাগে আৰু। এয়া লাল চাহ কাপ ধুনীয়াকৈ খাই ল'লোঁ বেকাৰী বিস্কুটৰ সৈতে। তাৰপিছত আৰু চাহকাপ মানে মেণ্ডেটৰী আৰু লাগেই সদায়। তাৰপিছত এয়া আলহী আনিছিলে এগ পেটিছ, তাকো এটা খাই ল'লোঁ ধুনীয়াকৈ। তাৰপিছত সন্ধিয়াৰ কাৰণে আকৌ মানে ডিনাৰৰ কাৰণে বনাবলৈ হ'লেই নহয়, আজি বোলো চিম্পুলকৈ খাওঁ। সেইকাৰণে বেঙেনা আলু পিটিকা এনেকৈ কণী এনেকৈ বনাই দিলোঁ ডিম। তাৰপিছত মই বেঙেনা নাখাওঁ সেইকাৰণে মোৰ কাৰণে এনেকৈ বনালোঁ আৰু এনেকৈ খালোঁ। আজিলৈ আহিছোঁ, বাই।